এই দেখোন ঘুমটিৰ পৰা উঠাই নাই, স্কুলত যাব লগা আছে। ভাইটি উঠ, স্কুলত যাব লাগে। স্কুলত যাব লাগে। ভাইটি উঠি স্কুলত যাব। তই এতিয়া লিখি যে বাগান দি আছা, স্কুলত নাযাওঁ নেকি? আজি কি স্কুলত যায়? আজিতো ক্লাছ নহয়, আজি কিয় যাব লাগে? আজি ছাৰ আহোন পতাকা উত্তোলন কৰিব, আজি আমি যাবই লাগে। আজি স্কুল বন্ধ দিছে, আজি ভাল আজি ঘুমে থাকা পাৰি। আমাক ছাৰ আহোন কি কৈছে? জাতীয় পতাকা যদি উত্তোলন কৰে আমি যাবই লাগে আৰু লগৰ ছোৱালীবিলাকক লৈ যাব লাগে। ময়ো যাম, তয়ো যাম। তুই আৰু কি স্কুলত যোৱা কথা কৈ আছে? মোৰ আজি ইচ্ছা নাই। মই দেউতাকো কৈ দিম, মাকো কৈ দিম, আজি পতাকা উত্তোলন কৰিব আজি যাব লাগিব। তই ভাল ভাবাই নেখলি না? তই নাযাৱ নাই, মই যাম। মই দেউতাক কৈ দিম, তই মাৰ খাব লাগিব। ছাৰ আনকি কৈছে তই এইটো নিচিনা নেকি? ময়ো তয়ে ছাৰ আহোন দেখোন আমাক যাবাই কৈছি। আমি যদি নাযাওঁ, ছাৰ আহোন কাৰ লগত পতাকা উত্তোলন কৰিব? দাদা ময়ো যাম ৰখ, আৰু আমাৰ ৰকেটাকো লৈ যাম ৰখ। দাদা আমি নিৰ্মালী আকৌ লগ ধৰি যাম যৌ। চিটিলিকো কৰিব লাগিব। নিৰ্মালী স্কুলত যাৱা মাতে আমি যাম যাওঁ। এখন আমি সন্মানে কৰিব লাগে, একদিনো নেখেলাবি কিন্তু। মোৰ হাতৰ পৰা পৰিয়ে গৈছে, গম নাপকে। এখন কোনোদিন খালে এখনক আমি সন্মান কৰিব লাগে। নমস্কাৰ, আমাৰ ভিডিঅ'টো চাই কেনে পালে আমাক জনাব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি 15 আগষ্ট, আজি সকলোকে বন্দনা।